তো গাইজ বহুত দিনৰ পিছত প্ৰেংক কল এটা দিব ওলাইছোঁ। তো আজি প্ৰেংক কল কৰিম বুলি ভাবিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ফিকি কলিতাক। তো মাতটো চিনি পাব পাৰে যিহেতু ফোনত কথা এটা হৈয়ে থাকে। আৰু চাওঁ কেনেকৈ ছাকচেছ হয়নে নাই, যিহেতু আজিকালি চবেই প্ৰেংক কল কৰি থাকে। তো ছাকচেছ নহ'বও পাৰোঁ, যিমানখিনি পাৰোঁ ট্ৰাই কৰিম। তো ফোনটো লগাওক, চাই থাকক। হেল্ল', ফিকি কলিতা নেকি? হয়, ক'ত আছে আপুনি? ব্যস্ত আছে নেকি? নাই কোৱাচোন। হয় হয়, মানে মই এখন নতুনকৈ দোকান খুলিম বুলি ভাবিছোঁ। কোন জেগাত? এইটো হ'ব তোমাৰ ধুবুৰীৰ ছাইডত। ধুবুৰী চাইডে? আচ্ছা। হয় হয়, এনেই তোমাক অপেনিং কৰিব মাতিছিলোঁ। হা হা, অপেনিং কৰিব তোমাক মাতিব খুজিছিলোঁ। হয় নেকি? কোন তাৰিখে? এতিয়া তুমি কেতিয়া পাবা? হা হা, তুমি কেতিয়া পাবা? মই আপোনাৰ 3-4 তাৰিখ মানে পাৰিম। আগত নোৱাৰে নেকি? আগত নোৱাৰিম। মানে 27 তাৰিখে খুলিম বুলি ভাবিছিলোঁ। 27 তাৰিখে নোৱাৰিম। আপুনি মিলাওকচোন কিবাকে। কাম আছে নহয়, মই মানে ইফালে শ্ব' আছিল 2-3 তাৰিখে, মই আগত তেতিয়াহ'লে পাৰিলো হয়। নহয় মানে আমাৰ এইখন পুচকা দোকান ন, মানে নতুনকৈ খুলিম আৰু। তো অপেনিং কৰিম বুলি তোমাক মাতিব খুজিছিলোঁ। 2-এটা গানো গাব লাগিব। সেইটো এতিয়া ডেটটো নিমিলিলে কেনেকৈ কৰিম? এনেই তোমাৰ বাজেটটো কিমান মান লাগিব? হা হা, 500 মানত হৈ যাব। এইটো প্ৰেংক কল ন? নহয়, চিৰিয়াছলি কৈ আছোঁ। বাৰু নহ'ব দিয়া। আপুনি আহিবনে নাই? দিয়া নোৱাৰিম দিয়া, চৰি। কিয়, আপুনি কি মানে ইমান ব্যস্ত থাকেনে? আপুনি এখন দোকান, আপোনাক ইমান ভাল অনুৰাগী দোকান এখন অপেনিং কৰিব মাতিলোঁ। মই ক'লোচোন তোমাক, মই 3 তাৰিখে পাৰিম। হয়, কিবা সম্ভৱ হয় মোক জনাই দিবা। 27 তাৰিখ মই এভেইলেবল নাই। তেতিয়াহ'লে 3 তাৰিখে কৰক। বাজেটটো কিমান মানত কৰিব? বাজেটটো তুমি অহা যোৱা খৰচটো দিলে হ'ল গুৱাহাটীৰ পৰা। 700 মানত হ'ব। 200 টকা এটা বঢ়াই দিম। দিয়া হ'ব দিয়া, নহয় তুমি এই প্ৰাঞ্জলৰ লগত কথা পাতি লোৱা, নাম্বাৰটো দিয়া আছে মোক। কোন প্ৰাঞ্জল এনে? মেনেজমেণ্ট যোনে চাই। নহয়, আপোনাৰ লগত ডাইৰেক্ট কথা পাতিলে সি বেছিও ক'ব পাৰে ন। সেইকাৰণে ডাইৰেক্ট আপোনাৰ লগত কথা পাতিলোঁ। কোনে কৈ আছে নামটো তোমাৰ? এইটো চিৰিয়াছলি কল হয়। হেল্ল', ফিকি দা, মই বিদ্যুতে কৈ আছোঁ। আমাৰ বিদ্যুৎ কাশ্যপ। মানে প্ৰেংক কল কৰিব মানে খুজিলোঁ, কিন্তু ছাকচেছ নহ'লোঁ ইমান এটা, গমেই পাই গ'ল। গম পাই নহয় আজিকালি ইমান বেছি প্ৰেংক কল আহে, গম পাইছে হয়। হয়, তথাপিও যিখিনি কৰিছোঁ কৈ দিয়ক দাদা কিবা এটা। মই বৰ ঝামেলা জেগাত আছো নহয়, মই পিছত কৈছো না, এতিয়া ক'ব লাগিব? নাই, 10 ছেকেণ্ড মান। বিদ্যুৎ খুব মৰমৰ ভাইটি প্ৰেংক কল কৰিছে আজি। তাৰ মাতটোহে চিনি নাপালো মই, বাকী তাক অলপ চেঞ্জ কৰিছোঁ মাতটো। তুমি প্ৰেংক কলটো বেছি ছাকচেছফুল নহ'ল তোমাৰ, তথাপিও হয় হয়, বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো তোমাক। হয় হয়, থেংক ইউ। ভাল হওক তোমাৰ দে। পিছত কথা পাতিম দেই। হ'ব দিয়ক। তো গাইজ, প্ৰেংক কলটো ছাকচেছ নহ'লোঁ। ফিকিদাই গমেই পায়, যিহেতু আজিকালি পূৰা প্ৰেংক কলৰ ট্ৰেণ্ডিং চলি আছে। তো চাওঁ এতিয়া আৰু নেক্সট প্ৰেংক কলটো চাব একদম, আৰু নেক্সট প্ৰেংক কলটো চাওক কাক কৰা যায়।